ভাৰতীয় পত্ৰকাৰ মহাসভাত যি জেগাত বিভিন্ন ব্যক্তিয়ে বান সাহায্য দিয়া নাই আমি তেনেকুৱা জেগাত আহি বান সাহায্য দিছোঁ কাৰণ আপোনালোকে চব আপোনালোকে অনুভৱ কৰক যে বানপানী পীড়িত ৰাইজৰ মানে দুৰ্দশা আমি আহ্বান জনাইছোঁ অসমবাসী ৰাইজক যে আপোনালোকে এই বানপীড়িত ৰাইজৰ সহায়ৰ হাত বঢ়াওক আমি ভূপেন হাজৰিকাই কোৱা মানুহৰ বাবে এই গানটো আপোনালোকে মৰ্যাদা দিয়ক কাৰণ মানুহে যদি মানুহৰ কথা চিন্তা নকৰে চিন্তা কোনে কৰিব সেয়েহে আপোনালোকেও আহক যে এই বানপীড়িত ৰাইজৰ কাষত চাপক আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই দুই এজন স্থানীয় ব্যক্তিলৈ আজি মানে এগালমান দিব পৰা নাই তথাপিতো আমি অকণমান দি পেলাই তেখেতক সকাহ দিব অলপ মৰম দিবলৈ আহিছোঁ আৰু আমি আশা কৰিছোঁ যে অসমৰ জনগণে এই আদৰ্শক বাদ বোলক অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই বিগত বৰ্ষসমূহতো যেতিয়া আপোনাৰ দুৰ্যোগ আহে বা সমস্যাৰ পৰা আমি প্ৰথমতে আমি থিয় দিওঁ এইবাৰো আমি তাৰ সেইদৰে আমি থিয় দিছোঁ দেখা যায় যে এইবাৰ আমি বোকাখাট সমষ্টিৰ অন্তৰ্গত এটা অঞ্চললৈ আহিছোঁ আমি ভিতৰুৱা অঞ্চলত আমি সেইবাৰ কাৰ্য দিছোঁ এইখন তিনিচুকী মিচিং গাঁও বুলি তেখেতসকলে কৈছে আমি হঠাতে আহিছোঁ আপোনাৰ তৎপৰতাত বিশেষভাৱে দেৰগাঁৱৰ দুজন উদীয়মান যুৱক গীত বৰুৱা আৰু শুভাংকৰ দাস নামৰ ব্যক্তিজনৰ যুৱক আৰু বিপুল ভূঞা তেখেতসকলৰ প্ৰচেষ্টাত আমি ইয়ালৈ আহিছোঁ আমি যি পাৰোঁ সাধ্য অনুযায়ী ইয়াত দিছোঁ যিহেতু এই অঞ্চলটোলৈ কোনো সাহায্য তেনেকৈ দিবলৈ অহা নাছিলে আমি আহি পাইছোঁ সাধ্য অনুযায়ী দিছোঁ মানুহে